Hey there. Subscribe to my channel. And also press this bell icon. বন্ধুসকল আপোনালোকক আমি আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি যাম উত্তৰ হালমাৰা গাঁৱৰ মহাদেৱ মন্দিৰলৈ মহাদেৱ পাহাৰলৈ যিটো নাকি ভাৰতৰ ভিতৰত দ্বিতীয় সহস্ৰলিং গতিকে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পকী ৰাস্তা কোনো অসুবিধা নাই যেটো দেওহাটি চেনিখোৱা কয় এটো আমি কুজিয়ানৈ দেখুৱাই আছোঁ আপোনাসকলক গতিকে ভাৰতৰ দ্বিতীয় সহস্ৰলিং মহাদেৱ পাহাৰ আৰু কিছু মুহূৰ্তৰ ভিতৰতে আপোনালোকক দেখুৱাম সহস্ৰলিং আছে ভাৰতৰ ভিতৰত দ্বিতীয় গতিকে আমি তালৈ যাই আছোঁ আপোনাসকলে উপভোগ কৰিব পাৰিব दोस्तों আমি আহি পালো মহাদেৱ পাহাৰ তো দোস্তো আমি যেতিয়া সৰু আছিলোঁ মানে যেতিয়া লাষ্টটো জানা নাছিলোঁ লাষ্ট কি কয় তো আমি এইগিলা আম গছগিলা দেখিছা না দোষ আমগিলা এইগিলাতে আমি হেৰি কৰিবলৈ আহিছিলোঁ আম খাবলৈ আহিছিলোঁ তেতিয়া বহুত ভাল লাগছিল বহুত লোক আছিল আমাৰ বন্ধুগিলা আছিল বহুত ইণ্টাৰেষ্ট আছিল আম গছত উঠি আম খাইছিলোঁ এতিয়াও মনত পৰে সেই কথাবোৰ ইয়াতে আহিলে বহুত আম গছ আছে বহুত পালো এইটো ৰাস্তাটো অকণমান আছে যাবলৈ চাই থাকক
এতিয়া আমি আহি পালোঁ পাহাৰৰ নামনি। এইটো চিৰি। এতিয়া আমি চিৰিৰে মন্দিৰৰ ওপৰলৈ যাম। খুব প্ৰাকৃতিক মনোমোহা দৃশ্য আপোনাসকলে চাই থাকিব। এতিয়া আমি ওপৰলৈ উঠি যাম। এতিয়া উঠি যাই আছোঁ চিৰিৰে। খুব ধুনীয়া দৃশ্য আপোনালোকে উপভোগ কৰক। ভাৰতৰ দ্বিতীয় সহস্ৰলিংগ বহুতে হয়তো নাজানে, গতিকে আমাৰ বঙাইগাঁও জিলাত বা আমাৰ উত্তৰ শালমাৰা গাঁৱতে অৱস্থিত। তথাপিও এতিয়াও বহুতে অৱগত নহয়, গতিকে আমি দেখুৱাৰ কাৰণে কিছু চেষ্টা কৰিম। ইয়াতে বহুতো পৌৰাণিক আখ্যান বিজড়িত হৈ আছে, গতিকে গোটাইখিনি আমি ক'ব নোৱাৰিম। ইয়াতে কাষতে বেউলাবালিৰ চতাল আছে, ধুনীয়া নিজৰা আছে। গতিকে এতিয়া আমি ওপৰলৈ যাই আছোঁ। আপোনালোকক আমি মন্দিৰৰ সম্পূৰ্ণ দৃশ্য দেখুৱাম। Watching the ocean with you, baby, up with a slow motion crew, and we up in our clouds when people change, but not us, and we just chillin', kicking it, kissed by the sun, could be soaked to the skin in the morning. বন্ধুসকল, এইটো ঝৰ্ণা। এই নিজৰাটো গোটেই বছৰটোই বৈ থাকে। এতিয়া বহাগৰ প্ৰথম 7 তিথিত ইয়াত গোটেই 7 দিনে মহামেলা যজ্ঞ হৈ থাকে। লগতে আমাৰ এটা পৰম্পৰা আছে। ইয়াত এই পাহাৰ বগোৱা ল'ৰা ছোৱালী ডেকা গাভৰু আটায়ে পাহাৰত উঠে লাজ পূজাৰ আগদিনাখন। এটা এটা পৰম্পৰা, বিৰাট ফূৰ্তি আমোদ কৰে সকলোৱে। তাৰপিছত নামি আহি ইয়াত প্ৰসাদ পানী দিয়ে আৰু তাত মেলা উপভোগ কৰে। গতিকে এইটো এটা খুব ডাঙৰ পৰম্পৰা, ডাঙৰ মন্দিৰ, গোটেই বছৰ জুৰি চলি আছে। আমাৰ এই উত্তৰ শালমাৰা, টুলুঙীয়া, দেওহাটী আদি কৰি গোটেই এই অঞ্চলৰ গোটেই ৰাইজ একত্ৰিত হৈ এই মেলাখন উপভোগ কৰে। ইয়াত গান বাজানা হয়, সাংস্কৃতিক সন্ধিয়া হয় পূজাৰ দিনাখন। গতিকে এইটো ভাৰতৰ ভিতৰত এটা দ্বিতীয় সহস্ৰলিংগ। গতিকে এতিয়া আমি মন্দিৰত অলপ ভগৱানৰ আশীষ লওঁ। I know she got the good vibes when seasons change, but we're the same. Even if I lost all my money, the zero runs deep, honey. And I don't need to speak a single word, 'cause you got me holding. Even if my jokes aren't funny, my tongue tied up on it. And I don't need to speak a single word, 'cause you got me holding. 'Cause you got me holding. 'Cause you got me holding. And I'll be running, 'cause এয়া মহাদেৱ মন্দিৰ গুহা, শিলৰ গুহা। আপোনাসকলে নিশ্চয় চাই আছে আপোনালোকে। গতিকে এইটো মহাদেৱ মন্দিৰৰ শিলৰ গুহা। that's why alone low voodoo, fired up like a wolf on a full moon, and we stuck in a la la land. The tides will turn without us, and I'll be killing time like I might be a cartoon. Take it in real life like haiku. I know we got the good vibes when pieces fall right into place. Even if I lost all my money, the zero runs deep, honey. And I don't need to speak a single word, 'cause you got me holding. Even if my jokes aren't funny, my tongue tied up on it.
যিটো সুৰংগ গহ্বৰ দেখিছে, এই গহ্বৰৰ আচলতে বহুতো আখ্যান আছে পৌৰাণিক। এই গহ্বৰটো দি ওপৰলৈ উঠিব পাৰে, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰত যাব পাৰে বুলি আমি শুনিছোঁ। কিন্তু এতিয়া কালক্ৰমে এইবিলাক হয়তো ৰাস্তা মানুহ নোযোৱাৰ কাৰণে বন্ধ হৈ গৈছে, বা আৰু এতিয়াতো আৰু বাৰিষা দিন যোৱাটো সম্ভৱ নহয়, গতিকে পিছল হৈ আছে। গতিকে আমি আপোনালোকক অলপ বাহিৰৰ অংশটোহে দেখুৱালোঁ অলপ। গতিকে পূজাৰ সময়ত যেতিয়া বহাগ আহে তেতিয়া এইপিনেদি যায়, ওপৰেদি যোৱা ৰাস্তা আছে, মানুহবিলাকে যায়, অহা যোৱা কৰে, এনেকুৱা এটা আখ্যান শুনা পোৱা যায়। আৰু পৌৰাণিক হিচাপে আগৰ বুঢ়ালোকে কৈছিল এই সুৰংগটোদি একে ব্ৰহ্মপুত্ৰ তাতে গৈছিল, তাৰ পৰা আহিছিল গা পা ধুই আহি ইয়াত পূজা কৰিছিল। এতিয়া আমি আপোনালোকক দেখুৱাম এতিয়া বেউলাবালিৰ যিটো চোতাল বুলি কয়, যে বেউলাবালিৰ চোতালত আমি Simmer down and mess me up. Tripping like I'm Jimmy at Woodstock. And I drive me around in your red Ford. Shivers down my spinal cord. Oh, 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 oh. 'Cause you got me holding, holding. Even if I lost all my money, the zero runs deep, honey. And I don't need to speak a single word. 'Cause you got me holding, holding. Even if my jokes sound funny, my tongue tied up on it. And I don't need to speak a single word. 'Cause you got me holding, holding. Hold on. বন্ধুসকল, এইখনে হৈছে বেউলাবালিৰ চোতাল বুলি কয়। আৰু তেতিয়া এতিয়া পৌৰাণিক আখ্যান হিচাপে আছে, যেতিয়া চান্দ সদাগৰৰ বোৱাৰী বেউলাবালি তেওঁৰ ছয় বাহুৰ না কি এনেকুৱা জীয়াৰ কাৰণে বা লক্ষীন্দৰক জীয়াৰ কাৰণে তেওঁৰ প্ৰতি যেতিয়া মহাদেৱৰ তাত আহিছিল স্বয়ং প্ৰভুৰ ওচৰত, তেতিয়া ইয়াতে হয়তো কিবা কিবি কৰিছিল, হয়তো ধান মাহ বা কাপোৰ চাপোৰ শুকা দোৱা কৰিছিল ইয়াতে। সেনেকৈ আমি ধৰক বুঢ়া লোকৰ পৰা জানিব পাৰিছোঁ। এতিয়া অলপ ক্ষয় যাই হেৰিটো ক্ষয় গৈছে। আগতে একদম পূৰা সমান আছিল, এইটো গোটেই ডাঙৰ আছিল, আৰু এতিয়া ক্ষয় যাই সৰু হৈছে। এইখন হৈছে বেউলাবালিৰ চোতাল। গতিকে এতিয়া আমি আৰু ইয়াৰ পৰা যাম, আপোনালোকক দেখুৱালোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব, আৰু পাৰিলে ধৰক ইয়াত আহিব। বহাগত প্ৰত্যেক বছৰে 7 তিথিত বহাগৰ 1 তাৰিখৰ পৰা 6 তাৰিখ 7 তাৰিখলৈকে হয়, ইয়াত চলি থাকে। এনে গোটেই বছৰটোতো হৈয়ে থাকে, তথাপি তেতিয়া আৰু গোটেই সেই 7 দিন চৈতৰ লাষ্টৰ পৰা বহাগৰ 6 তাৰিখলৈকে মহামেলা হৈ থাকে। ইয়াত বহুতো হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। গতিকে আপোনাসকলে আহিব, ইয়াত উপভোগ কৰি যাওক, ভগৱানৰ আশীষ লাভ কৰক। ভাৰতৰ ভিতৰত দ্বিতীয় সহস্ৰলিংগ। এতিয়া আমি ইয়াত নাথাকে, এতিয়া পূজাৰ সময়তহে লৈ আহে যিটো সহস্ৰলিংগটো। হয়তো আমি তালৈকে যাম, যদি খোলা আছে আপোনাসকলক দেখুৱাৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়া যাই আছোঁ তাত। বন্ধুসকল, আমিতো যিটো মহাদেৱ পাহাৰ তাৰ পৰা আহিলোঁ। এতিয়া যিটো আচল মন্দিৰ, যিটো য'ত নিত্য পূজা হয়, যিটো সহস্ৰলিংগ, এইটোৱেই মন্দিৰ। এইটো আমাৰ পুৰণি মন্দিৰ। গতিকে বছৰৰ যিটো 7 তিথি কয়, তাত পাহাৰত পূজা কৰা হয়। গতিকে আমি ইয়াত আহিলোঁ। অলপ আগতে পূজা হৈ গ'ল, পূজাৰী আহিছিল, পূজা শেষ হৈ গ'ল। গতিকে আমি আহি পোৱাতে অলপ দেৰি হ'ল। গতিকে মন্দিৰৰ দৰ্জা বন্ধেই কৰিল। গতিকে এতিয়া আমি আপোনালোকক বাহিৰৰ দৃশ্যখিনিহে দেখুৱাব পাৰিলোঁ। লগতে আমাৰ স্থানীয় ব্যক্তি আছে, আমি তেখেতক
দুই এষাৰমান সুধিম গতিকে তেখেতে অলপ ক'ব আমাৰ পাদ্য মানে যিখিনি পাৰে। আচ্ছা খুৰা, এইটোৱেই মূল আমাৰ যিটো সহস্ৰলিংগ মন্দিৰ, এইটোতো এনে পুৰণি কাখ্যান মতে যেতিয়া শুনা যায় ভাৰতৰ ভিতৰত দ্বিতীয় তীৰ্থস্থান, দ্বিতীয় তীৰ্থ। আচলতে বহুত মানুহে নাজানে কিজানি। তাকে আৰু যাতায়াতৰ তেতিয়া ৰাস্তাটো হেৰি নাছিল, তো ব্ৰিজ নাছিল, ব্ৰিজ নাথাকাৰ কাৰণে হয়তো মানুহে অহা নাছিল। এতিয়া ব্ৰিজ ত্ৰিজ হ'ল, নিশ্চয় আহিব। আৰু যদি ভক্তৰ সমাগমো আৰু বাঢ়িব হয়তো, এতিয়া হেৰি হ'লে ভাৰতৰ ভিতৰত এটা ইমান ডাঙৰ তীৰ্থস্থান আমাৰ মাজত অৱস্থিত, কিন্তু আজিও আমি ইমান তাক মানে পৰ্যটনস্থলী হিচাপত গঢ়ি তুলিব পৰা নাই। তাৰপিছত ইমান প্ৰাকৃতিক মনোমোহা দৃশ্য, যিটো আমাৰ যিটো পাহাৰতলী, পাহাৰৰ যিটো মেলা হয় 7 দিনলৈকে হয় তাত মেলা। চৈতৰ নহয়, এনে চৈতৰ লাষ্টৰ পৰা হয়, বহাগৰ প্ৰথমৰ পৰা হয়, বহাগৰ 1 তাৰিখৰ পৰা 6 দিনলৈকে, যিটো আমি 7 তিথি কওঁ। 7 তিথিত এতিয়া গোটেই 7 দিনে মহাযজ্ঞ মহামেলা হয় তাত। আৰু 5 তাৰিখত পাহাৰত উঠা যিটো আমাৰ পৰম্পৰা সেইটো হয়। এতিয়াতো এইবিলাক আপোনালোকে ধৰক আমাৰ চাই বহুত ডাঙৰ, একে সৰুৰ পৰাতো দেখি আহিছে। আৰু এইটো যে কিমান বছৰ আগত যে এই তীৰ্থ হৈছে, তাৰপিছত যিটো এই দেউলাবালিৰ চোতাল বুলিয়া কয়, সেইটোৰতো আখ্যান আছে। সেইটো চোতালতে হয়তো বেউলাবালিয়ে কিবা কাপোৰ চাপোৰ বা ধান চান সেই দিনত এতিয়া আগৰ পৌৰাণিক হেৰিত হয়তো কৰিছিল তাত কিবা। এতিয়া অলপ জহি খহি গ'ল, ধৰক ইমান বছৰ, 100 বছৰ হ'ল, কিমান 100 বা 1000 বছৰ আগতে হ'ব পাৰে। আপোনাৰ ঘৰটো কাষতে খুৰা, আপুনি কিবা চাৰ্ভিচ কৰিছিল নেকি? আমাৰ কি ভাল লাগিল, ধন্যবাদ আপোনাক লগ পাই। এতিয়া খুৰা আহোঁ।